শুভ অষ্টমী বন্ধু বান্ধৱীসকল। আজি অষ্টমী পূজা বুলি ওলাইছোঁ। এয়া লগতে মাও ওলাইছে। শাহু বোৱাৰী এতিয়া যাওঁ অকণমান পূজা চাই আহোঁ। আমাৰ ওচৰতে এভাগ আছে, তালৈকে প্ৰথমতে যাম। আপোনালোকক দেখুৱাই থাকিম, চাই থাকিব। এয়া আমাৰ স্থলপদ্ম ফুল ফুলি আছে। ইয়াৰ পৰা লৈ যাওঁ, গোসানীৰ ওচৰত দিমগৈ। অকণমান জামৰিছে, ডাঙৰ হেৰি হৈ একেবাৰে পুৰা জামৰ নাই নহয়। হ'ব ন, হ'ব হ'ব। আৰু ওপৰত আছে নহয়, নাপাওঁ। ওপৰত আছে, নালাগে। সেইফালে আছে। এয়া আহি পালোঁ বঙালপুখুৰী পূজা। এতিয়া বলকচোন ভিতৰত চাওঁ কেনেকুৱানো হৈ আছে। দেৱাললৈ গৈ আছোঁ। আজি অলপ বেলেগ ধৰণে গৈছোঁ। এয়া হৈছে যোৰহাটৰ বুঢ়ীগোসানী দেৱালয়। এই দেৱালয় ভাগ বহুত পুৰণি। আহোম ৰাজত্বৰ দিনতে প্ৰতিষ্ঠিত হোৱা বুঢ়ীগোসানী দেৱালয় 200 বছৰতকৈও বেছি পুৰণি। মই জনামতে এই বছৰৰ পূজাভাগ 229 বছৰীয়া। আজি আমি শৰাই দিছিলোঁ, সেইকাৰণে সেৱা কৰিবলৈ আহিলোঁ। আমি দেৱালয়ৰ পৰা আহিলোঁ। ফাৰ্নিচাৰৰ দোকান আহিছোঁ। এইখন পূজা বুলি মায়ে টুল লৈছে। অংকিতা কি কিবা গিফ্ট দিলে নেকি? পূজা গিফ্ট দিছে মাক একেবাৰে। আমি এতিয়া কাপ কিনিবলৈ আহিছোঁ। কাপ প্লেটৰ ছেট মায়ে চাই আছে। এইবিলাক চব ধুনীয়া ধুনীয়া আছে। পূজা বুলি সৰু সুৰা দুটামান বস্তু কিনিলোঁ আৰু মায়েও এইবিলাক সৰু সুৰা বজাৰ কৰি খুব ভাল পায়। এয়া ওলাই আহিছিলোঁ যেতিয়া দুইজনীয়ে মিলি বজাৰ কৰিলোঁ। ঘৰ আহি পালোহি, পাই পেলাই অলপ বহিছোঁ, ভাগৰ লাগিছে। আকৌ সন্ধিয়া আকৌ ওলাই যাম। আজি ক'ত ক'ত যাওঁ, আজি আকৌ আপোনালোকক পূজা দেখুৱাম। আপোনালোকে চাই থাকিব ভিডিঅ'টো। আমি ওলালোঁ এতিয়া আকৌ পূজা চাবলৈ। এতিয়া লগৰজনীৰ ওচৰলৈ যাওঁ, তাৰপাছত তাই আৰু তাইৰ ল'ৰাটো ওলাব, একেলগে আমি পূজা চাম। আপোনালোকক দেখুৱাই থাকিম, চাই থাকিব। আমি আহি আছোঁ এয়া ফ্লাইঅভাৰৰ ওপৰেদি। আমাৰ এই গোসানীক আমি লগ পালোঁ। শুভেচ্ছা থাকিল সকলোৰে। ভিডিঅ' কৰাত ব্যস্ত। এতিয়া আমি খানা পিনা খাই মেলি ওলালোঁ। এতিয়া আজি পূজা আৰু ইমানখিনিতে সামৰিছোঁ। বহুত ভাল লাগিল। আকৌ
আকৌ আপোনালোকক কাইলৈ দেখুৱাম আজিলৈ আহিছোঁ মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব দেই মোৰটো কৰিব আজিলৈ আহিছোঁ বাই বাই